নমস্কাৰ। অসমীয়া কবিতা জগতৰ অমৰ কণ্ঠস্বৰ হিউদা। তেখেতৰ সৰল অথচ গভীৰ অনুভূতিৰে ভৰা তেখেতৰ কবিতাই অসমীয়া সাহিত্যলৈ এক নতুন সুৰ, নতুন ভাষা আৰু নতুন সংবেদনশীলতা কঢ়িয়াই আনিছিল। জুলাই মাহতেই তেখেতৰ জন্ম আৰু এই জুলাই 4 তাৰিখেই তেখেতৰ মৃত্যু। তেখেতে 1992 চনত সাহিত্য একাডেমী বঁটা লাভ কৰা শইচ পথাৰৰ মানুহ গ্ৰন্থখনে অসমীয়া কবিতা জগতত এক সুকীয়া স্থান দখল কৰি আহিছে। মই তেখেতৰে এটি কবিতা পাঠ কৰিব বিচাৰিছোঁ। কবিতাটিৰ শিৰোনাম প্ৰেমৰ কবিতা। মোৰ বুকুত কি জ্বলে মোৰটো, মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে। মোৰ অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰুৱাই জ্বলে যে তাৰ ছাই ভৰি পৰে মোৰ বুকুৰ ভিতৰে বাহিৰে। সম্ভৱতঃ তোমাৰ প্ৰগল্ভ প্ৰেমে মোক ছাই কৰি পুৰি নিব ক্ৰমে।